চালোঁ সিহঁতৰ প্ৰফাইলটোত মাত্ৰ 100-200 ফলোৱাৰ্ছ আছে। অ' ভাই মোৰ ফলোৱাৰ্ছ কিমান আছে এবাৰ কৈ দিয়া। 1.4 মিলিয়ন। অ'কে অকাত চাই কমেণ্ট কৰিবা ঠিক আছে। JSB जितनी है ना औकात उतने में औकात में। ভিডিঅ'টো JSB কাৰণে জ্যোতিশংকৰ ভৰালী আমাৰ অসমৰ এজন বহুত ডাঙৰ ইঞ্জিনিয়াৰ চৰি তেওঁ টিকটকত বহুত ভিডিঅ' বনায় আৰু বহুত ভাল ভিডিঅ' বনায়। তেওঁ বহুত পপুলাৰ হয়। তেওঁ ফলোৱাৰ্ছ একদম মিলিয়ন আছে। তেওঁ নিজকে বহুত ডাঙৰ ইউজাৰ বুলি ভাবে। তো মই তেওঁক এটাই কথা কওঁ, JSB তুমি যিটো হাৰত ওপৰলৈ উঠি গৈ আছা ন, তোমাক নামিবলৈ কাৰণে বেছি টাইম নালাগে ঠিক আছে। তুমি আজি যিমানখিনি ওপৰলৈ গৈ আছা তুমি 2 ছেকেণ্ডত নামি যাবা। এইটো তোমাৰ নিজৰ এইটো যিটো অকাদ, যিটো লেভেল, যিটো এটিটিউড ন, লিমিটত ৰাখা, তেতিয়াহে যদি কিবা এটা হয়। কাৰণ তুমি এখন গাড়ী বনাই পিনে যিমান ওপৰলৈ গ'লা, এই বাহিৰত চাগে বেংগলোৰ মুম্বাইত চাগে সেয়া চাগে সৰু সৰু পোৱালি এটাই বনায়, গম পাইছা? তাক চাগে কুকুৰ বুলিও নোপোচে। তো আমাৰ অসমৰ মানুহে তোমাক বহুত ডাঙৰ বুলি ভাবে ন। তো মই কওঁ তুমি কুকুৰ হয় বে, কুকুৰৰ হিচাপত থাকা। চালোঁ সিহঁতৰ প্ৰফাইলটোত মাত্ৰ 100-200 ফলোৱাৰ্ছ আছে। অ' ভাই মোৰ ফলোৱাৰ্ছ কিমান আছে এবাৰ কৈ দিয়া। 1.4 মিলিয়ন। অ'কে অকাত চাই কমেণ্ট কৰিবা ঠিক আছে। এতিয়া তহঁতে কেলা JSB কথা শুনিলিতো। JSB তহঁতক কেলা কি বুলি ক'লে, আমাক কি বুলি ক'লে, কেলা অসমৰ ল'ৰা হৈ অসমৰ ল'ৰাকে কেলা হাঁহি দিলে ঠিক আছে। তহঁতে কেলা অকাত নাইকিয়া বুলি হাঁহি দিলে ঠিক আছে। অকাতত ধৰি কি কথা কৈ দিলে তহঁতৰ এতিয়া কেলা মাথাত লগা নাই ঘাণ্টা কেলা। মই যদি কিবা এটা তহঁতৰ কেলা বেয়া ভাষা ক'লো তেতিয়া তহঁতে মোক কেলা লাগি আহ। এতিয়া তহঁতক যে অকাতত ধৰিলে তহঁতৰ কেলা মাথাত লগা নাই, ব্ৰেইনত লগা নাই, কেলা গোবৰ সোমাই আছে তহঁতৰ। তহঁতক যে কেলা 100-200 ফলোৱাৰ্ছ বুলি হাঁহি দিলে যে, বা আমাক যে হাঁহি দিলে, সেইটো তোমাৰ মাথাত ধৰা নাই। কিন্তু মই যদি তাক ট্ৰল কৰোঁ তেতিয়া তহঁতে কওঁ কেলা মই অসমৰ উন্নতি দেখিব ন ঠিক আছে। এতিয়া তহঁতে কওঁ কেলা মই ভাল কৰিলোঁ নে বেয়া কৰিলোঁ ঠিক আছে। এনেকুৱা ল'ৰা এটাক কেলা তহঁতে ছাপোৰ্ট কৰ। তহঁতে কেলা যোনকেইটা ছাপোৰ্ট কৰ ন তাক, তহঁতে কেলা ভৰি ধুই পানী খা, তাৰ ভৰি ধুই পানী খা। তহঁতে কেলা তাৰ ভৰি তলত পৰি থাক ঠিক আছে। সি অকাতত ধৰাৰ পিছত তহঁতৰ যদি লাজ লগা নাই, কেলা মাথাত যদি হেৰি লগা নাই, তাক কেলা ভৰি ধুই পানী খা। মই তাকতো কেলা তহঁতৰ এচাম মানুহে কেলা JSB তহঁতে কেলা তলত থাকিব পৰা ঠিক আছে। তহঁতৰ অকাত নাইকিয়া বুলি কেলা কোৱাৰ পিছত তহঁতে কেলা তাক ছাপোৰ্ট কৰ ঠিক আছে। লাইক কৰ, ফ'ল' কৰ। মোৰ নিচিনা মানুহেতো তাক কেলা ব্লক কৰি থওঁ। ঘাণ্টামূৰীয়া কেলা ইউজ। চালোঁ সিহঁতৰ প্ৰফাইলটোত মাত্ৰ 100-200 ফলোৱাৰ্ছ আছে। অ' ভাই মোৰ ফলোৱাৰ্ছ কিমান আছে এবাৰ কৈ দিয়া। 1.4 মিলিয়ন। অ'কে অকাত চাই কমেণ্ট কৰিবা ঠিক আছে। JSB মানিছোঁ তোমাক মই আজি। তুমি 1.4 M ফলোৱাৰ্ছৰ কাৰণে তুমি আজি অকাতৰ কথা কৈ দিলা। এটা কথা মনত ৰাখিবা, অসমৰ ৰাইজে ছাপোৰ্ট কৰাৰ কাৰণে তুমি ইমানখিনি ওপৰত উঠিছা।